আমাৰ পথাৰ, আমাৰ বজাৰ, অধিকাৰ কেৱল আমাৰ। আমি স্বাভিমানী অসমীয়া। নমস্কাৰ। প্ৰথমে সকলোলৈকে অনেক সেৱা। আৱেগবোৰ আমাৰ, মৰমবোৰ আপোনালোকৰ। সেয়া উপচি যোৱা এই উদ্ধৃতিৰে মায়া হানে কণ্টিলো। সূৰ্যক প্ৰণাম কৰি পুৱাই বেলিটোক কপালত লৈ 12 বজাত ছাঁটো মানুহটোৰ সমান হোৱা সময়েদি পাৰ হৈ পিঠিৰ ঢলেৰে ঢলি পৰি কোনোবা দূৰৈৰ পাহাৰৰ বুকুত বেলি হোৱাৰ সময়লৈকে আমনি লগাকৈ দূৰ। নাঙলটোক মুঠি মাৰি কোৰখনৰ মাৰিডালত ধৰি ধৰি চনপৰা মাটিবোৰত সেউজীয়া বসন্তৰ ঠিকনা হেঁচি হেঁচি ৰাতিলৈ হাতবোৰ ফুলি যায়। মিঠাতেল সানি মাৰ জোহালত প্ৰিয় কবিতা এটা আওৰাই শীতক ৰোমান্টিক বুলি ভাবি ফুলি থকা হাত দুখন হেক দিওঁতেই ৰাতিটো গুচি যায়। পুৱালৈ সেই বিষ আকৌ আৰম্ভ হয়। জানেই, মনে অনেক কল্পনাৰ ৰহন সানে, বয়সো যে 21ৰ ঘৰত। আবেলি সন্ধিয়া কবিতা গানৰ আড্ডাৰ মাজতে দায়িত্বৰ বিষয়টো বাদ পৰি নাযায়। প্ৰেম বিচ্ছেদ, বিষাদ, পোৱা নোপোৱা আৰু পাই হেৰুৱাৰ বেদনাবোৰ আছেই। তাৰ মাজতে বুকুৰ কিছু সপোনে নতুনকৈ পোখা মেলে। ভুল বাটে গুচি যোৱাৰ ভয় এটাও নথকা নহয়। তাৰ মাজে মাজে দুই এক কামত হাত দিয়া যায়। তেনেকৈয়ে কণ্টিলোৰ বাৰীখন হৈ উঠিছে। পথাৰ বজাৰ শ্লোগানতে সমাপ্ত নহয়, শ্লোগানৰ পৰা বাস্তৱলৈকে এতিয়া আমি সাজু হৈ উঠিছোঁ। বাটে ঘাটে কণ্টিলোক এবাৰ মাত দি আপোন কৰি লোৱা দায়িত্ব কিন্তু আপোনাৰ। আশা কৰোঁ এইবাৰ ভোগালীৰ সোৱাদ কণ্টিলোৰ পৰাহে আপুনি লৈ যেন। মাটিৰ গোন্ধ, গাঁৱলীয়া সোৱাদেৰে বৰ আদৰেৰে কণ্টিলোক ডাঙৰ কৰিব খোজোঁ। এই মৰমক আপুনিও জানো নেওচিব পাৰিব? সঁচাকৈ কণ্টিলো বৰ মায়াহনা। এবাৰ যোগাযোগ কৰিবলৈ নাপাহৰিব। আমাৰ যোগাযোগ নাম্বাৰ 9658426676। নতুন চিন্তাৰে, নতুন উদ্যমেৰে স্বাভিমানী অসমীয়াৰ সন্তান কণ্টিলো এইবাৰ বাটে ঘাটে। আহক সকলোৱে আগবঢ়াই লৈ যাওঁ। এটা কথা মনত ৰাখিব, পথাৰ বজাৰ বাচিলেহে জাতি বাচিব। ধন্যবাদ।